মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 8 অসমত আহোম ৰাজত্বৰ পতন আৰু ব্ৰিটিছৰ উত্থান পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰ উত্থান হৈছিল? তোমালোকে উত্তৰত লিখিবা আহোম স্বৰ্গদেউ লক্ষ্মী সিংহ ৰাজত্ব কালৰ পৰাই অসমত শাক্ত ধৰ্মৰ পুনৰ উত্থান হৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল? তোমালোকে উত্তৰত লিখিবা স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত তেওঁৰ পুত্ৰ গৌৰীনাথ সিংহই আহোমৰ ৰাজপাটত আৰোহণ কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? তোমালোকে উত্তৰত লিখিবা কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ শেষ ৰজাজন কোন আছিল? তোমালোকে উত্তৰত লিখিবা আহোমসকলৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ। ঙ নম্বৰ প্ৰশ্নটো হৈছে কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? তোমালোকে উত্তৰত লিখিবা 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। 2 নম্বৰত দিয়া আছে ক্ৰমানুসাৰে সজোৱা। ইয়াত দিয়াবোৰ মই তোমালোকক ক্ৰমানুসাৰে সজাই দিছোঁ। তোমালোকে উত্তৰত লিখিবা প্ৰথমতে ক নম্বৰটো লিখিবা মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ। তাৰ পাছত লিখিবা গ নম্বৰ কেপ্টেইন ৱেলছৰ অসম আগমন। তাৰ পাছত লিখিবা খ নম্বৰ মানৰ দ্বিতীয় আক্ৰমণ। তাৰ পাছত লিখিবা ঙ নম্বৰ মানৰ তৃতীয় আক্ৰমণ। তাৰ পাছত লিখিবা ঘ নম্বৰ ইয়াণ্ডাবু সন্ধি। তিনি নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ক নম্বৰ উক্তিটো হৈছে অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। খ নম্বৰ উক্তিটো হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। গ নম্বৰ উক্তিটো হৈছে মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ব্ৰিটিছে আৰাকান টেনাচেৰিম আৰু ইয়ে লাভ কৰিছিল। এই উক্তিটো শুদ্ধ। তোমালোকে উত্তৰত লিখিবা শুদ্ধ। ঙ নম্বৰ উক্তিটো হৈছে বৰণচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোহাঁয়ে হত্যা কৰিছিল। এই উক্তিটো অশুদ্ধ। তোমালোকে উত্তৰত লিখিবা অশুদ্ধ। চাৰি নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 50টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি? তোমালোকে উত্তৰত লিখিবা প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ আছিল আহোম ৰাজসভাৰ বিষয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তক কৰা অপমান। এই অপমানত মহন্তসকল অতি ক্ষুণ্ণ হৈছিল আৰু ইয়াৰ ফলত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। আনুষংগিকভাৱে আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনৰ পৰা হিন্দু শাক্ত ধৰ্মৰ পুনৰ উত্থান আৰু ব্ৰাহ্মণ্য নিয়ম মতে পূজা অৰ্চনা কৰাৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল, যাৰ ফলত বৈষ্ণৱ
পন্থী মহন্তসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি? তোমালোকে উত্তৰত লিখিবা মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ হ'ল মান সেনাপতি ব্ৰহ্মদেশলৈ উভতি যাওঁতে চন্দ্ৰকান্ত সিংহই মানসকল যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰাৰ যো-জা কৰিছিল, যাৰ ফলত মানৰ নতুন ৰজা বাগিদুৱাই সৈন্য সামন্তৰে আহি তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি? তোমালোকে উত্তৰত লিখিবা ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত হ'ল মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু ইয়ে এৰি দিছিল। মানসকলে অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। পাঁচ নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা। তোমালোকে উত্তৰত লিখিবা কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজসভাত থকা এজন বিতৰ্কিত ঘোৰশাক্তপন্থী বিষয়া। তেওঁ মোৱামৰীয়া মহন্তক অপমান কৰাৰ ফলত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। খ নম্বৰত দিয়া আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই। তোমালোকে উত্তৰত লিখিবা পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল আহোম ৰাইজৰ এজন অত্যন্ত শক্তিশালী আৰু কৌশলী মন্ত্ৰী। তেওঁ দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম সেনাৰ নেতৃত্ব লৈছিল আৰু নিজৰ দক্ষতাৰে বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। গ নম্বৰত দিয়া আছে বৰণচন্দ্ৰ বৰফুকন। তোমালোকে উত্তৰত লিখিবা বৰণচন্দ্ৰ বৰফুকন আছিল এজন ক্ষমতালোভী আহোম বিষয়া। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় নাপাই তেওঁ ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচাৰিছিল, যাৰ ফলত মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে। মানসকলে তেওঁক বুঢ়াগোহাঁইৰ পদবীত অধিষ্ঠিত কৰিছিল। ছয় নম্বৰ প্ৰশ্নটো হৈছে কেপ্টেইন ৱেলছ কোন আছিল? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ'ল? তোমালোকে উত্তৰত লিখিবা কেপ্টেইন ৱেলছ আছিল ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে পঠিওৱা ব্ৰিটিছ বিষয়া। তেওঁ অসমলৈ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ আহিছিল। ইয়াৰ ফলস্বৰূপে তেওঁ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ শাসনভাৰ গতাই দিছিল আৰু ব্ৰিটিছৰ বাবে অসমৰ দুৱাৰ মুকলি কৰিছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বৰণচন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান অনাত সহায় কৰিছিল। কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা। তোমালোকে উত্তৰত লিখিবা কথাষাৰ যথাৰ্থ বা শুদ্ধ। মানৰ অসম আক্ৰমণৰ মূল কাৰণ আছিল আহোমৰ উচ্চপদস্থ বিষয়া বৰণচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজৰ ক্ষমতাৰ দ্বন্দ্ব। বৰণচন্দ্ৰ বৰফুকন আছিল ক্ষমতালোভী আৰু তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰাৰ ষড়যন্ত্ৰও কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অসন্তুষ্ট হৈ বৰণচন্দ্ৰক ধৰি আনিবলৈ মানুহ পঠোৱাত বৰণচন্দ্ৰ পলাই গৈ প্ৰথমে কলিকতাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰু পাছত ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচাৰে। বৰণচন্দ্ৰৰ অনুৰোধ ক্ৰমে ব্ৰহ্মদেশৰ ৰজাই প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিবলৈ মান সেনা পঠিয়ায়।
8 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল? তোমাৰ মতামত দাঙি ধৰা। তোমালোকে উত্তৰত লিখিবা ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছসকলে সমগ্ৰ অসমখন তৎক্ষণাত নিজৰ শাসনাধীন কৰা নাছিল, কাৰণ তেওঁলোকে ৰাজনৈতিক পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল। তেওঁলোকে প্ৰথমতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাকী অংশ পৰ্যায়ক্ৰমে নিজৰ অধীনলৈ আনিছিল আৰু পূবফালে থকা মটক, খামতি আৰু চিংফৌসকলক তেওঁলোকৰ নিজ নিজ ৰাজ্য শাসন কৰিবলৈ দিছিল। এই নীতিৰ জৰিয়তে তেওঁলোকে স্থানীয় শাসকসকলৰ সৈতে পোনপটীয়া সংঘাত এৰাই চলিছিল আৰু নিজৰ সাম্ৰাজ্যবাদী নীতি লাহে লাহে প্ৰসাৰিত কৰিছিল।